ধুবুৰী চহৰৰ শিক্ষিত নিবনুৱা শ্ৰেণীয়ে কোনো চৰকাৰী চাকৰি নাইবা উপাৰ্জনমূলক আঁচনি নথকাৰ বাবে দীৰ্ঘদিন ধৰি ধুবুৰী চহৰত চিটি সাৰ্ভিস হিচাপে অটোৰিক্সা চলাই কোনোমতে পৰিয়াল পোহপাল দি আহিছে। কিন্তু পৰিতাপৰ কথা এইটোৱে যে বৰ্তমানে ধুবুৰীৰ বিভাগীয় কৰ্তৃপক্ষই অটোৰিক্সাবিলাক বেলেগ এটা পথেদি চলাচল কৰিবলৈ নিৰ্দেশ দিয়ে, যাৰ ফলত টেম্পো চালকৰ লগতে সাধাৰণ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ ধুবুৰী টাউনৰ পৰা মিছন ৰোডত যাবলগীয়া হ'লে অটোৰিক্সাসমূহ জিটিবি ৰোডেৰে গৈ বিউচি মূৰত নামিবলগীয়া হয়। ধুবুৰী কোৰ্টৰ পৰা বিদ্যাপাৰালৈ যাবলগীয়া হ'লে ২ নং পুলিচ পইণ্টত যাত্ৰীয়ে নামিবলগীয়া হয় আৰু তাৰ পৰা খোজকাঢ়ি যাবলগীয়া হয়, যাৰ বাবে ধুবুৰী চহৰৰ স্থানীয় যাত্ৰী তথা অটো চালকসকল বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিয়নো আপুনি যদি গৌৰীপুৰৰ পৰা ধুবুৰী বিউচি মূৰত যাব খোজে তেন্তে হয় ধুবুৰী চেক গেটত নামিব লাগিব, নহ'লে মিছন ৰোড হৈ ধুবুৰী বৌ বজাৰত নামিব লাগিব। এনে অসুবিধাৰ ফলত যাত্ৰীসকলে টেম্পুত উঠি যাত্ৰা কৰিবলৈ বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। ফলত বহু টেম্পু চালকৰ পৰিয়ালৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেয়েহে অতি সোনকালে ধুবুৰীত যেনেকৈ পূৰ্বৰ পৰাই টেম্পুবিলাক চলিছিল ঠিক তেনেকৈ চলাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক বিনম্ৰ অনুৰোধ জনাইছে ধুবুৰী টেম্পু চালকসকলে। অন্যথা অহা 14-15 ছেপ্টেম্বৰত সোমবাৰে ৰাতিপুৱা 5 বজাৰ পৰা বুধবাৰ ৰাতিপুৱা 5 বজালৈকে চিটি সাৰ্ভিস সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। মই গৌৰীপুৰৰ পৰা আহি আছো, এটা মানুহ লৈ আহিছো, এতিয়া হস্পিটেল মোৰ হৈ মই ঘূৰি যাম। মানুহজনৰ কিমান অসুবিধা হৈ আছে মানুহে ক'ব নোৱাৰে, আমাৰ তাততো বেছি অসুবিধা হয়। ইপিনে হস্পিটেল মোৰ হৈ গ'লে মানুহটো খং হৈ যায়, হস্পিটেল মৰতে নামিব বিচাৰে, পাৰিলে আমাক মাৰিবই বিচাৰে। এতিয়া 1 by 1 যদি কৰে গোটেই গাড়ীৰ কাৰণে কৰক, ডাঙৰ গাড়ী হওক, সৰু গাড়ী হওক বা অটো হওক, গোটেই কাৰণে সকলোৱে একে কানুন হ'ব লাগিব না। ডাঙৰ গাড়ী যাই আছে, মেজিক যাই আছে, 4 চকীয়া গাড়ী যাই আছে, বাইক গৈ আছে, মাল টানা হেলিবিলাক যাই আছে, সিহঁতৰ কাৰণে 1 by 2 আছে আৰু আমাৰ 3 চকাৰ কাৰণে 1 by 1 হ'ব। আমিতো দ্বিতীয় পিছত যাই কিনি কাগজ পাতি গোটেই বনাওঁ, এইটো সকলোৰে কাৰণে নিয়মটো একে হ'ব লাগিব না। ডাঙৰ গাড়ীৰ কাৰণে বেলেগ হ'ব, 4 চকাৰ গাড়ী মেজিকৰ কাৰণে বেলেগ হ'ব, আমাৰ অটোৰ কাৰণে বেলেগ হ'ব। আহ্বান জনাই মানে আমাৰ 1 by 1 যোনটো আছে এইটো খুলি দিব লাগে। আগত যেনেকা হৈ আছিল 1 by 1 যেতিয়া 1 by 2 হৈ আছিল তেনেকা 1 by 2 দিব লাগে। এইটো 1 by 1 কৰি দিছে, খালি আমাৰ কাৰণে কৰিলেতো নহ'ব, সকলো গাড়ীৰ কাৰণেও কৰিব লাগিব না। এবার হয়ে ঝগড়াবাদ যেতাম, এখন যাওয়া লাগে হাই রোড দিয়া, আসতে লাগে দিক দিয়ে ঘুরা, আমার তেলের খরচে ওঠে না, ভাড়াও নাই, লকডাউনের জন্য ভাড়াও কম, প্যাসেঞ্জার ওঠে না, তো বহুত অসুবিধা হয়েছে। 200 টাকা না থাকে, তেল ভরার পিছত 200 টাকা না থাকে, যাই কিস্তি গাড়ি চলে তাও তো মাহাজনত কি দিব, ডিজে কিনি দিব। আমাক আগত যেনেকুৱা আছিল অনুগ্ৰহ কৰি দিলে মোৰ ভাল হয়। মোৰ ঘৰৰ সন্মুখতে ষ্টেণ্ড আছে, ইয়াৰ পৰা আমি সচৰাচৰ মানুহ ইয়াৰ পৰা বজাৰ কৰি নিজৰ নিজৰ ঘৰত যায়। এতিয়া ধৰক ইয়াৰ পৰা যদি আপোনাৰ কলেজ ৰোড বা মিছন ৰোডত মানুহ যাব লাগে, তে এইখিনি মানুহৰ কিমান অসুবিধা হয়। সেই মানুহখিনিক ইয়াৰ পৰা 2 নম্বৰ পুলিচ পইণ্ট হৈ আকৌ তাক বিউচিত নাম্বাৰ লাগে, বিউচিৰ পৰা তাক খোজকাঢ়ি ঘৰত যাব লাগে। নতুবা মিছন ৰোডৰ মানুহ হ'লে সেইফালে দি আপোনাৰ চেক পোষ্টত নামি সেনা ঘৰত যাব লাগিব। সেইকাৰণে আমি ইয়াৰ পৰা বজাৰ কৰি সেনা যদি এইফালে যাওঁ আমাৰ ডবল পইচা খৰচ হয়, সময়ো বেছি লাগে। এতিয়া যদি DC মহোদয় বা প্ৰশাসনে যদি অলপ আমাক সুবিধা কৰি দিয়ে ৰাইজক বা এই গাঁও টেম্পুবিলাকক, কাৰণ বৰ্তমান যিটো পৰিস্থিতি খুব বেয়া, চবৰে আৰ্থিক অৱস্থা বেয়া। সেইকাৰণে প্ৰশাসনৰ ওচৰত আমি সকলো ৰাইজে মিলি এনে অনুৰোধ জনাইছোঁ যে এইটো আপোনালোকে এটা বৃহৎ ব্যৱস্থা কৰি দিয়ক। এতিয়া ইমান অসুবিধা হৈছে যে আগত যেনেকৈ আমালোকে গৈছিলোঁ ডাইৰেক্ট এইফালৰ পৰা ইফালে গৈছিলোঁ, আকৌ গৌৰীপুৰ যাওঁতে চিধা গৈছিলোঁ, আকৌ চিধা আহিছোঁ। এতিয়া এনেকুৱা হৈ গৈছে অৱস্থা, যাওঁতে ঠিকে যাওঁ, অহাৰ সময়ত চেকপোষ্ট হৈ আহোঁ, তেতিয়া মানে তাত গৌৰীপুৰত পেচেঞ্জাৰবিলাকে কয় তহঁতৰ গাড়ীত মই নাযাওঁ, বহুত লেট হয়, বহুত সময়ৰ দৰকাৰ। আৰু যিটো মানে FCI গুদান হৈ আহোঁ
তাতে ৰাস্তা বেয়াই থাকে, সকলো সময়ত ৰাস্তা জাম হৈ থাকে। এতিয়া যেনেকুৱা ট্ৰেইন লাইন আছে, ট্ৰেইন নাহে, এইকাৰণে হয়তো আমালোকৰ অলপমান সুবিধা আছে। কেইদিন পিছত যেতিয়া ট্ৰেইন আহিব তেতিয়া আমালোকৰ বহুত অসুবিধা হ'ব। এতিয়া তেলৰ দামো বেছি হৈ গৈছে, যাওঁ এইফালেদি আহাতো এইফালেদি আহিব লাগে, তেল খৰচটো বেছি হয়। এনেকুৱা আগত 400-500 টকা ইনকাম কৰিছোঁ, এতিয়া এনেকুৱা অৱস্থা হৈ গৈছে গোটেই দিন গাড়ী চলাই কিনে 200 টকা ইনকাম কৰিব নোৱাৰা হৈছোঁ, নিজৰ ঘৰত খাব নোৱাৰা হৈছোঁ, ইমান কষ্ট হৈছে। চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে আমালোকৰ যিটো ৰাস্তা আগত আছিলে যাতে সেইটো ৰাস্তাই কৰি দিয়ে, এইটো মোৰ অনুৰোধ। ডিচি ছাৰক যাতে আমালোকৰ এই মেছেজটো পায়, যাতে অলপ আমালোকক সুবিধা কৰি দিয়ে, এইটোৱে মই কামনা কৰিলোঁ। ধুবুৰীৰ পৰা চৈদুৰ ৰহমানৰ ৰিপৰ্ট, অসম টুডে।